ডাঙৰকৈ শব্দ সৃষ্টি কৰা মুখৰ ওচৰত লৈ যোৱা জোৰেৰে সাউন্ড যিকোনো ডিয়াৰ ষ্টুডেণ্টছ আজিৰ কনচেপ্ট হৈছে সাউন্ডছ এণ্ড ফ্ৰিকুৱেঞ্চি আমি সবে ইতিমধ্যে গম পাইছোঁ যে যিকোনো ধৰণৰ সাউন্ড সৃষ্টিৰ মূলত হৈছে ফ্ৰিকুৱেঞ্চি বা কম্পন অবিহনে সাউন্ড কেতিয়াও সৃষ্টি নহয় আৰু সেই কম্পন জুখিবলৈ এবিধ একক ব্যৱহাৰ কৰা হয় যাৰ নাম হৈছে হাৰ্টছ অৰ্থাৎ HZ মূল টপিক লৈ যোৱাৰ আগতে তোমালোকৰ কাৰণে এটা টাস্ক আছে মোৰ হাতত এডাল জ্বলি থকা কেণ্ডেল আছে কোনে এই কেণ্ডেলডাল এনেদৰে নুমাই দেখুৱাব পাৰিবা 1 মিনিট এনেদৰে মুখৰে ফুৱাই নহয় মুখৰে সাউন্ড ক্ৰিয়েট কৰি সাউন্ড শব্দ সৃষ্টি কৰি কেণ্ডেলডাল নুমাব লাগিব ফাৰ্ষ্ট কোনে ট্ৰাই কৰিবা অ'কে শানি থেংক ইউ আহাচোন হাতত লোৱা কেণ্ডেলডাল মুখৰ ওচৰত লৈ যোৱা ডাঙৰকৈ শব্দ সৃষ্টি কৰা মাৰিছেনে সেইটো ভাল ট্ৰাই কৰিছে হয় নহয় তাৰ কাৰণে আশাবাদী হ'ব লাগে ছোৱালী ফালৰ পৰা কোনে ট্ৰাই কৰিবা আহাচোন অ'কে তুমি ঠিক আছে থেংক ইউ তুমি ট্ৰাই কৰাচোন মুখৰ ওচৰলৈ লৈ যোৱা আৰু মুখৰে জোৰেৰে সাউন্ড ক্ৰিয়েট কৰা একেবাৰে মুখৰ ওচৰলৈ লৈ যোৱা জোৰেৰে নুমাইছেনে অ'কে থেংক ইউ ইউ মে গ নেক্সট অ'কে ফাইমা থেংক ইউ তুমি হাতত লোৱা আৰু জোৰেৰে সাউন্ড ক্ৰিয়েট কৰা যাতে কেণ্ডেলডাল নুমাই যায় কৈ দে নুমাইছেনে কিন্তু ট্ৰাই কৰিছে ভাল ট্ৰাই কৰিছে হাত চাপৰি হ'ব লাগে চব হাত চাপৰি দিয়া নুমাইছেনে নুমাই নাযায় কাৰণ আমাৰ মুখৰ দ্বাৰা যিবোৰ সাউন্ড সৃষ্টি হয় সেইবোৰ হৈছে অডিবল সাউন্ড অৰ্থাৎ আমাৰ কাণে গ্ৰহণ কৰিব পৰা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছৰ ভিতৰত আমাৰ কাণে শব্দ শুনা পায় পৃথিৱীত বহু ধৰণৰ শব্দ সৃষ্টি হয় কিন্তু সব শব্দ বা বেছিভাগ শব্দ আমি শুনা নাপাওঁ আমাৰ কাণে কেৱল 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছৰ ভিতৰৰ শব্দ শুনা পায় 20 হাৰ্টছৰ তলত বা 20,000 হাৰ্টছৰ ওপৰত আমাৰ কাণে শব্দ শুনা নাপায় আমাৰ মুখৰ দ্বাৰা যিবোৰ সাউন্ড ক্ৰিয়েট হয় সেইবোৰৰ দ্বাৰা কেণ্ডেলডাল আমি নুমাব নোৱাৰোঁ এই মোবাইলত মোৰ এটা এপছ আছে আৰু এই এপছৰ দ্বাৰা এবিধ বিশেষ ফ্ৰিকুৱেঞ্চিৰ সাউন্ড আমি জেনেৰেট কৰি কেণ্ডেলডাল নুমাবলৈ চেষ্টা কৰিছোঁ তোমালোকে চাবাচোন যদি কেণ্ডেলডাল নুমাই যায় চবে হাত চাপৰি দিবা নাজিম ছাৰ এই দেখিছেনে ৰেডি এতিয়া মই বিশেষ সাউন্ডটো মই প্লে কৰিম তোমালোকে যেতিয়া লাহে লাহে শুনা পাবা তেতিয়া বাওঁ হাতখন দাঙি দিবা আকৌ যেতিয়া তোমালোকৰ শুনা বন্ধ হৈ যাব সোঁ হাতখন দাঙি দিবা অ'কে ৰেডি মই বিশেষ এপছৰ দ্বাৰা সাউন্ডটো জেনেৰেট কৰি দিছোঁ তোমালোক ৰেডিনে 3 2 1 চবে চকুমুদি বহাচোন মই সাউন্ডটো প্লে কৰি দিছোঁ কিন্তু আমি শুনা পাইছোঁনে কিয় শুনা নাই কাৰণ 20 হাৰ্টছৰ তলত সাউন্ডটো এতিয়া প্লে হৈ আছে তাৰ মানে 20 হাৰ্টছ হৈছে গতিকে তোমালোকে লাহে লাহে শুনা পাইছা ন এতিয়া আকৌ যেতিয়া তোমালোকৰ শুনা বন্ধ হ'ব সোৱাদ ভাঙি দিবা তাৰ মানে এতিয়া 20,000 হাৰ্টছ প্লাছ হৈ গৈছে গতিকে তোমালোকৰ শুনাটো বন্ধ হৈ গৈছে অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে মানুহৰ কাণে 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈকে শব্দ গ্ৰহণ কৰিব পাৰে অ'কে থেংক ইউ